হেল্ল' গাইজ, কেনে খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবৰে খবৰ ভাল হ'ব। আজি আৰু এটা নতুন ব্লগৰ সৈতে, নতুন ব্লগ মানে বেলেগ এনেকুৱা একো নাই। আজি আমি ফটো তুলিব যাম, হেমেন, মই, ৰমেন, মানস। তো প্ৰথমে মানসক লৈ আহোঁ, তাৰপিছত বাকীখিনি কথা আপোনালোকক মই কৈ আছোঁ। এতিয়া তাক আনিব যাব লাগিব, নিজে নাই ৰেবেল থকা চলি না, নিজে আহিলে ঠেং হৈ যাব। এতিয়া আনিব যাওঁ তাক, আৰু মোৰ কাম অলপ আছে, লং পেণ্ট এটা সৰু কৰিব লগা আছে, লং পেণ্টটো সৰু কৰিলে হ'ব। তো ফাইনেলি হেমেনথত আহি পালোঁ, কিবা কৰি আছে এতিয়া ভিতৰত গেলি যাওঁ এইবাৰ। চাওকচোন কি কৰিছে। এইটো বকাসুৰ এটা আছে, কি হবা ও যাবানে হেমেন? বলা বলা, মেমৰি নহয় কি হৈছে বাৰু? মেমৰি না লাগব নহলি ফটো কেনেকৈ পাৰি? ফটো মাৰিম। মেমৰি নোহোৱাকৈ ফটো উঠিব পাৰি কিজানি ন? মেমৰি নোহোৱাকৈ ফটো উঠিব পাৰি। পাৰি। এনি কমেণ্ট নকমে এতিয়া যাবা ক'ত সেইটোতো কওঁ। যাব লাগিছিল, ফটো দিব যাম, ফুৰিব যাম। তই বকা বুলি গম পাওঁ, বকাসুৰ বুলি ক'ব নালাগে নেকি? ৰাতিও মোক দিছে না তই? সদায় সিহঁতৰ নুদা দিবি, তই নুদা মানে। চাই লওক গাইছ, এইটো এনেকুৱা মানুহ যোনে ব্ৰাছ নকৰাকৈ চাহ খায়। চাই লওক বলে বল একটো কমাই নালাগে একদম, জানো 3 বছৰ ধৰি ব্ৰেকআপ হৈছে সেনেকুৱা দেখা পায় আপোনাক। খঙতে চেয়াৰ ভাঙি দিবা খুজিছি, সুধি চেয়াৰখন ভাঙিলাক ৰমেনে। তাকে দুকোৰ কি চলি গিলা হে। বল 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 বল, ফাল্টুমি কৰা নাই। মই বুজি পাওঁ ৰ আইটেম গাড়ী চলবা নাজনেই। তই ফেলা বুলি কিয় মানি ললা কচোন? ফেলচা আৰু মানুহ গাড়ী চলি পৰেই। গালি খাবি দে নামৰে না। ক'ত যা তই? বিয়া কৰবা যাবি নেকি ক'ৰবাত? চ' ফাইনেলি আহি ডিপ্টেশ্বৰী দলংখন পালোঁ। এতিয়া বেচেৰা আমি যাব যাওকচোন আপোনালোকে অলপ। আপিৰ লগত কথা পাতো আৰু হ'ব, কথা পাতো আৰু এতে মাইৰে গম নাপায়, মাইৰেক চাবা দি পেলাই নিজে কথা পাতি থাকক। প্ৰমোচন কৰে পুৰি আমাৰ ব্লগ গীতে চাবচোন গম পাব কোনি এই প্ৰমোচন কৰে দি। চ' ফাইনেলি এতিয়া আমি আগত দেখি যাওঁ মানে যাওঁৱে আৰু আগত দেখি। তই কি মনে মনে আছা আকৌ কোৱা নাই কিয়? खत्म बाय बाय टाटा गुड बाय गया। আপনার খানা খাবা জায়গা কাৰণে বেষ্ট জায়গা, তার তো সব খাবা কাৰণে আৰু মজা জাগা কিন্তু বঢ়িয়া, এটা খানা খাবা মজা একদম। আবার মরবে সরবে ইচ্ছা নাই তেতিয়াহ'লে তাৰ কেইটাও চুই দিব এনে নম্বৰে আপোনালোকে জানে এইটো কথা। তো গাইজ ইয়াতে ৰখিলোঁ। এতিয়া আমি অলপ ফটো তুলিম আৰু এণ্ডিটিনো আছে, কেমেৰা ওলাব। তো আৰু ইয়াতকৈ আগত নাযাওঁ, ইয়াতে অলপ ফটো শ্বুট কৰি পেলাই বাকী ঘৰত দেখি যাম। আৰু ভিডিঅ'টো কেনে লাগে একবাৰ জনাব, ভাল লাগিব। আৰু বাকী ফটো শ্বুট কৰি আছোঁ, দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। তো কেনে লাগছে? চলি ভাল লাগিল।
কেনে লাগব আৰু ভালে লাগছে এইফালে জায়গাটো মজা ঠাণ্ডা জায়গা এইবিলাক জাগাত মই আহি থাকোঁ কাৰণ আপি চেপি নাই না আমাৰ দৰে চলি কাৰণে বেষ্ট জাগা শান্তি জাগা যাৰ গাৰ্লফ্ৰেণ্ড নাই ই ইয়াতে আহিব পাৰে কণ্টেক্ট নম্বৰটো মোৰ তাত নাই বাৰু এই তাত দেখিলে চেলফি মাৰি আছে আপি চেলফি উঠি আছে এক চাক চেলফি উঠি আছে আপি হৌ দে ভিডিঅ' কেন লাগছে বাবা দি কেন লাগছে ধুলো নাই দেখোন এতে কি গিলা এই কি পাকা ৰাস্তা দেখোন ৰাস্তা এই ধুলো বেলেগ বোলে চুলো নাই এটা বাগাত দিব পাৰি গম পাইছা চাওক দে বাগাত দিব পাৰা ৰাস্তাটো বাগাত দি তোৰ এটা বুকডাউন মাৰিবা দিয়া না গাড়ী এলি উঠি যাব আকৌ দেখি পিক দে হে কাবা My options working every day, wanna buy you bus and take you out go shopping, yeah. I'm trying to get frustrated, I keep going, you know what food is. আপোনালোকে দেখা পাইছে জিতা জিন্দা বান্দাৰ এই মালিকে আহিলে তোক ঠেঙত কাটব গম পাবি এই ৰাস্তাৰ কাষৰ কোন মালিকে চৰকাৰৰ ৰাস্তা এই চৰকাৰী তোৰ তাতে উঠছে কি বান্দাৰ দিবি তই তই দেখোন ইচ্ছা দিবি মই কেতিয়া উঠি দিলে এটা আম গাছ চাছ থাকিলে ভাল লাগিল জলপাই এই জলপাই গাছ আছে নেকি এটালে জলপাই নামো কেনকে মই নাচনো নাম যেনকে নামাৰ তাক পথিত ঘূৰচোন ঘূৰো ওপৰত Kick it out of দূৰে উঠি আছে নেকি উঠি গাইস আইও পা ও পা বেয়া লাগছে Tell me to come over, there's some games you wanna play. I walk into your house, nobody's home. Just me and me alone. তো গাইছ নানে ফটো তুলি আছে মই তোলা নাই মই এনে চাই আছোঁ তই কি কৰি আছা ই মোবাইল দি মোক তুলি আছে ইয়াৰ কাম বন নাই এটা তুলনা বোলে পিছে আনি ফটোটো তোলা কি কবি বহুত লাভ এই দেখা নাই তোক কি ফটোটো তুলি আছে তই ভিডিঅ'টো চাই দিয়ক যদি ভাল লাগছে এটা লাইক কৰি দিব থেংক ইউ হে গাইছ আনক চাক ফটো তোলা জোচোতে চলা তোলা গ'লে উৎপত ৰোমান খুল দেখুল এই গাইস এটা বস্তু চাব দিবি এই যাক কি ব্লগত কি লাগে ভাল দেখি দে আগৰ পৰাই দুগুণা চাগে তো গাইস ফটো তুলি আছো আমি এতিয়া লাহে যাওঁ আৰু ঘৰ মোৰ আহোঁ ফটোবিলাক তুলি লওঁ আজি বহুত দিনৰ মূৰত হেণ্ডচাম লগা হৈছে গাইছ মোক এনে কৈছোঁ কেইটামান আছে না নমুনা এই দেখালে নমুনা টুপি চুপি মাৰি পিছফালে মই নাটক দেখ বেটাই গালি চালি দিব লাষ্ট টাইমত এই এনেকুৱা ডাঙৰ কেমেৰামেন আনিছে না আপোনালোকে দেখা হ'লে পাগলা হৈ যাব ফ'কাছেই মিলাব পৰা নাই জানেনে আপোনালোকে এই চাওক কিয় ফ'কাছ মিলাব পৰা নাই লেডিছতকৈ কম নালাগে কিন্তু দেখাত লেডিছতকৈ কম মানুহ দেখা নাপায় তো গাইজ ফাইনেলি আমাৰ ফটো শ্বুট কৰা হৈ গ'ল ফটো চবে তুলিলে কেমেৰা চেমেৰা ভৰিলোঁ এতিয়া আমি ঘৰত যাম আৰু এটা কাম আছে কি কাম আছে এটা আপুনি লগ কৰিব এই যা ঘৰত যাগে আৰু হেৰি কৰোঁ আমি এতিয়া ঘৰত যাওঁ যাই পেলাই আৰু ভিডিঅ'টো কেনে লাগছে একবাৰ ক'ব কমেণ্ট কৰি আৰু এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পাৰে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ তো গাইজ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম নাপাওঁ বাই বাই